আরবি সাহিত্যৰ নাম আরবি অধ্যয়ন। পাঠটো 21 পৃষ্ঠাত আছে, তৃতীয় পাঠ। পাঠটোৰ নাম হ'ল এবনাতু ওয়া উম্মুহা। মই আৱালে কৈছোঁ, ল'ৰা ছোৱালীসকলে অলপ মন দিবা, বিশেষকৈ আৰমিন, খাদিজা, শাহিন, তোমালোকে অলপ মন দিবা। পাঠটোৰ নাম এবনাতু ওয়া উম্মুহা। এবনুন মানে ল'ৰা, এইটো পুল্লিংগ, স্ত্ৰীলিংগ হ'ল এবনাতু। ওয়া উম্মু, ওয়া মানে আৰু, উম্মু মানে মাক, হা মানে তাইৰ মাক। এই ছোৱালীজনীৰ মাকৰ কথাই কৈছে, ছোৱালীজনী আৰু তাইৰ মাক। উমৰ ইবনুল খাত্তাব, উমৰ ইবনে আব্দুল আজিজ নামৰ আৰু আছে, কিন্তু এইটো তোমালোকে অলপ মন দিবা। ইয়াত আছে উমৰ ইবনুল খাত্তাব, খাত্তাবৰ পুতেক উমৰ। উমৰ ইবনুল খাত্তাব, ইবনুন মানে ল'ৰা, ইয়াত আলিফ নাই। উমৰ ইবনুল খাত্তাব একেলগে লিখিছোঁ, উমৰ ইবনুল খাত্তাব, খাত্তাবৰ পুতেক উমৰ। ৰাজি আল্লাহু, ৰা আৰু জত থাকিলে সেইটো ৰাজি আল্লাহু আনহু বুজায়। খালিফাতু ছানি, খালিফা হ'ল সম্ৰাট, প্ৰশাসনৰ মুখ্য বিষয়া, মুখ্য ব্যক্তি। ছানি হ'ল দ্বিতীয় খলিফা আছিল, যাক আৰবিত খলিফা বুলি কোৱা হয়। লিল মুছলিমিনা, মুছলমানসকলৰ। লে মানে বাবে, মুছলমানসকলৰ বাবে উমৰ ইবনুল খাত্তাব আছিল দ্বিতীয় খলিফা। আমাৰ অসমীয়া ভাষাত স্পষ্টকৈ ক'বলৈ হ'লে যে মুছলমানসকলৰ দ্বিতীয় খলিফা আছিল উমৰ ইবনুল খাত্তাব। ওয়া হুৱা আৰু তেওঁ, আল্লাজি যিজন, তেওঁ এনেকুৱা আছিল, কেনেকুৱা? আল্লাজি দি বুজাইছে তেওঁ এনেকুৱা আছিল, কেনেকুৱা আছিল? ৱাজা তাৰিখুল হিজৰি, হিজৰি চন, তাৰিখ মানে চন, আৰু হিজৰি হ'ল হিজৰি এটা চন, যেনেকৈ খ্ৰীষ্টাব্দ এটা আছে, বাংলা আছে শকাব্দ, তেনেকুৱা তাৰিখুল হিজৰি, হিজৰি চন এটা আছে। অজা তেওঁ স্থাপন কৰিছিল। অজা এইটো মাজি মাৰুফৰ চিগাত, অজা অজা অজাও, সেনেকুৱা তোমালোকে যেনেকৈ খালাকা পাইছিলা, সেই ফৰ্মুলাত মাজি মাৰুফৰ চিগাত অজা ৰাখিছিল, তাৰিখুল হিজৰি, হিজৰি চন ৰাখিছিল। ৱা জাআলা আৰু বনাইছিল, আৱালাহু তাৰ প্ৰথম, আৱাল মানে প্ৰথম, হু মানে তাৰমানে সেই হিজৰি চনটোৰ প্ৰথম শ্বাহৰুন মাহ, প্ৰথম মাহ আছিল মুহাৰৰম, আৰু সেই চনটোৰ প্ৰথম মাহ আছিল মহৰম মাহ। হিজৰি চনৰ প্ৰথম মাহ মহৰম মাহ। জাআলাটো তেনেকুৱা মাজি মাৰুফৰ চিগা, জাআলা জাআলা জাআলু, এনেকৈ বনাবা তোমালোকে কাটাবাৰ নিচিনাকৈ। ৱাফি আহদিহি আৰু তেওঁৰে ৰাজত্ব কালত, চাৰাতে দাউলাতে ইছলামিয়া, এইটো বিস্তাৰিত লাভ কৰিছিল, ইছলামিক ৰাজত্বৰ বিস্তাৰ লাভ কৰিছিল। কাবিৰাতুন ডাঙৰ, ইজা ফাতাহা যেতিয়া জয় কৰিছিল, আৰব দেশ, চাম মানে চিৰিয়া, বৰ্তমান ইৰাক ইৰাণ তাৰমানে, ৱা ইৰাক ৱা মিছৰ, আৰু উমৰৰ ৰাজিয়াল্লাহুৰ সময়তেই আৰব, চিৰিয়া, ইৰাক আৰু মিছৰ তেওঁ জয় কৰিছিল। এইখিনি তোমালোকে শব্দ অৰ্থ পঢ়িবা। মই যেনেকৈ তোমালোকক ক্লাছত ঘৰৰ কাম দিছিলোঁ, তেনেকৈ ঘৰৰ কামখিনি প্ৰশ্ন উত্তৰ চাই কৰিবা, মোক হোৱাটছএপত জনাবা। আৰু ঘৰত শব্দ অৰ্থ পঢ়ি, তাৰপিছত শব্দৰ অৰ্থ পঢ়ি অসমীয়াত বাক্যৰ অৰ্থটো উচ্চাৰণ কৰিবলৈ প্ৰেক্টিছ কৰিবা। আৰু হোৱাটছএপত মোক প্ৰশ্ন কৰিব পাৰা, মই যিমান দূৰ পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম।